সমগ্ৰ অসমৰ লগতে আজি বৰক্ষেত্ৰীতো পালন কৰা হয় প্ৰতিবাদী কাৰ্যসূচী। মূল্যবৃদ্ধিৰ প্ৰতিবাদত এই কাৰ্যসূচী পালন কৰে SFI বৰক্ষেত্ৰী আঞ্চলিক সমিতিয়ে। সমিতিখনৰ সাধাৰণ সম্পাদক গাজীউৰ ৰহমান চৌধুৰীয়ে আহ্বান জনায় যে চৰকাৰে ভেকচিন দিব লাগিছিল। সেই সময়ত তেওঁলোকে কৈছে যে ঘৰে ঘৰে মদ ডেলিভাৰীৰ কথা। আমি যি সময়ত উত্থাপন কৰিছো যে নাৰী নিৰ্যাতনৰ বিৰুদ্ধে তীব্ৰ এখন আইন আনিব লাগে, সেই সময়ত বিজেপি চৰকাৰে সাম্প্ৰদায়িক ভিত্তিক এখন গো সুৰক্ষা বিধেয়ক উত্থাপন কৰিছে। আমি ধিক্কাৰ জনাইছো বিজেপি চৰকাৰক। আৰু আমাৰ যি আন্দোলন, সেই আন্দোলন যাতে আমি গাঁৱে ভূঞে চুবুৰীয়া চুবুৰীয়া আমি গঢ়ি তুলিব পাৰোঁ, জনমত জনমত গঢ়ি তুলিব পাৰোঁ, তাৰ কাৰণে আমি সমগ্ৰ অসমবাসী ৰাইজক আজিৰ প্ৰগ্ৰেমৰ দ্বাৰা আহ্বান জনাইছোঁ।